মই এইবিলাক কোন ৰাকেশ তাকেশ মই চিনি নাপাওঁ 2026 मायथाइनि MLA बिसायख'थिनि थाखाय BPF पार्टिया जिल्ला जिल्ला मास रेलि खालामनो थाखाय थांखि लाबाय एबा थांखि नाजावबाय 25 फेब्रुवारि खालारनिफ्राय अदेबानि 25 फेब्रुवारि खालारनिफ्राय BPF पार्टिया 2026 मायथाइनि MLA बिसायख'थिनि थाखाय जिल्ला जिल्ला गंफ्रोमबो जिल्लायाव मास रेलि खालामनो थाखाय थांखि आजावबाय आरो बिथांमोना फोरमायदों मानाव गेदेर हाग्रामा महिलारि बिथां सारा फोरमायदों BTCनि बाहेराव एबा 15था विधान सभा सेगमेन्टनि बाहेराव ST रिजार्भेशननि बाहेरै इलेक्शन गेलेया बेखौ रोखायै फोरमायबाय रायजो राजा नोंथांमोन आरो बिनि अनगायैबो माखासे मावनो गोनां बिसायख'थिनि सिगां आरो बिसायख'थिनि उनाव फोरमायनायखौ नोंथांमोना नायनो हागोन BTC ইয়াত কোন পলিটিক্যাল পার্টি আহে নাহে এইবিলাক ইহঁতৰ কথা কিন্তু BPF-এ BTC বাহিৰত ইলেকশ্যন নেখেলিব BTC ভিতৰতে ইলেকশ্যন খেলিব নিৰ্বাচন মানে নিৰ্বাচন যেতিয়া ঘোষণা কৰিব তেতিয়া আমি নিৰ্বাচন বিষয় লৈ আপোনালোকক মই জনাম BPF হিচাপে কিমান কেনেকুৱা পদ এইবিলাক গোটেই কথা জনাব আজি আমি PMB হিচাপে আলোচনা কৰিছে যে অহা 25 তাৰিখৰ পৰা এই মাহৰ 25 তাৰিখৰ পৰা আমি BPF দলে ডিস্ট্রিক্ট ওয়াইজত মাস ৰেলি এইটো প্ৰগ্ৰাম লৈছে প্ৰথম কোচেগাঁৱত হ'ব ইয়াৰ পিছত পৰ্বতজোৰাত হ'ব ইয়াৰ পিছত কোকৰাঝাৰত হ'ব ইয়াৰ পিছত খাজলগাঁৱত হ'ব ইয়াৰ পিছত বিজনীত হ'ব ইয়াৰ পিছত চালবাৰী এনেকুৱা আমি 10টা ডিস্ট্রিক্ট আছে 10 দিনৰ ভিতৰত 10,000 গেদাৰিং কৰি পেলাই আমি মাছ গেদাৰিং কৰিব সেইটো আমাৰ দলৰ আৰু একটাটো হ'ল 25 তাৰিখৰ পৰা আমাৰ যেটো ইলেকশ্যনৰ প্ৰতিশ্ৰুতি দিয়া 5টা গ্যাৰান্টি সেইটো ওদালগুৰিৰ পৰা আৰম্ভ কৰিব ব্লক ওয়াইজত মানে 5টা গ্যাৰান্টি যেটো বেনিফিচিয়াৰী ইহঁতক বেনিফিচিয়াৰী সকলক চেক বিতৰণ কৰা আৰু মাটিৰ পাট্টা দিয়া এই 5টা গ্যাৰান্টিটো আমি অহা 25 তাৰিখৰ পৰা ওদালগুৰিৰ পৰা আৰম্ভ কৰিব আৰু মাছ গেদাৰিংটো কোচাইগাঁৱৰ পৰা আমি আৰম্ভ কৰিব এইটো বেনিফিচিয়াৰী বিতৰণ কৰাটো এইটো অফিচিয়েল হ'ব আমাৰ MCLA আছে EM আছে মই যদিও থাকিব নোৱাৰে কিছুমান প্ৰগ্ৰামত হয়তো মই নাথাকিব পাৰে বা কিছুমানত মই থাকিব পাৰে কিন্তু মাছ গেদাৰিং ৰেলি যেটো প্ৰগ্ৰাম সেইটো 25ৰ পৰা কোচাইগাঁৱৰ পৰা আৰম্ভ কংগ্ৰেছৰ কথা সুধিব নালাগে আমাৰ BTC ইয়াত কোন পলিটিক্যাল পার্টি আহে নাহে এইবিলাক ইহঁতৰ কথা কিন্তু BPF-এ BTC বাহিৰত ইলেকশ্যন নেখেলিব BTC ভিতৰতে ইলেকশ্যন খেলিব কিমানটা সিট খেলিব নেখেলিব যেতিয়া ঘোষণা কৰিব তেতিয়া আমি ক'ব পাৰিম আৰু আমাৰ ৰেলীটো যেটো অহা 25 তাৰিখৰ পৰা আৰম্ভ হ'ব তেতিয়া আমি গম পাম আমি ক'ত খেলিব পাৰে ক'ত খেলিব নোৱাৰে তেতিয়া আমি অলপ ক'ব পৰা হ'ব এতিয়া আমি ৰাইজৰ মাজত সোমোৱা নাই যেহেতু সেই কাৰণে আমি এতিয়া উমুক সমষ্টিত আমি খেলিম উমুক সমষ্টিত নেখেলিম এইবিলাক কথা আমি ক'ব নোৱাৰে ৰাজ্য সভা এইটো ষ্টেট মেটাৰ এইটো আমি শুনিছো বেলেগৰ পৰা শুনা কথা যেনেবা এই মাৰ্চ মাহত 16 তাৰিখ বা সেইফালে ৰাজ্যসভাৰ যেটো 3টা সিট খালি হ'ব এইটো শেষ হ'ব আৰু সেইদিনা ইলেকশ্যন হ'ব এনেকুৱা আমি শুনিছো অততে ৰাজ্যসভা বা MP লোকসভা MP বা ৰাজ্যসভা MP বা দিছপুৰত আমাৰ যেনেকুৱা গুৰুত্ব পাব লাগে ইয়াৰ কাৰণে আমি BTC হিচাপে জোৰদাৰভাৱে যোৱা BTC ইলেকশ্যনত আমি নিৰ্বাচন খেলিছে আৰু BTC গভৰ্ণমেণ্ট বনাব পাৰিছে এতিয়া দিছপুৰত কোনে চৰকাৰ বনায় দিল্লীত কোনে চৰকাৰ বনায় ৰাজ্যসভাত কোনে ৰাজ্যসভা MP হৈ যাব সেইটো আমাৰ কাৰণে ইমান ডাঙৰ ইস্যু নহয় মিত্ৰতা হোৱা নোহোৱা পিছৰ কথা মই ৰেলীটো শেষ কৰিলো মাগত মাটিৰ পাটা সবে পাব
মই এইবিলাক কোন ৰাকেশ তাকেশ মই চিনি নাপাওঁ, কোন টুপি পিন্ধিছে কোন টুপি পিন্ধা নাই এইবিলাক লৈ মোক সুধিব নালাগে, দৰকাৰ নাই। আমাৰ 25 তাৰিখৰ পৰা ৰেলী হ'ব, উন্নয়নটো নন ষ্টপ হৈ থাকিব।